নমস্কাৰ সকলোলৈকে মই লক্ষ্য হিৰাই আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আজি হৈছে 21 জানুৱাৰী আৰু আজিৰ দিনটো হৈছে সংকট গণেশ চতুৰ্থী মানে গণেশ চতুৰ্থী আছে আজি সেই হেতুকে আজি মই ব্ৰত ৰাখিছোঁ আৰু সেয়েহে মই ভাবিলোঁ আজিৰ ভিডিঅ'টো মই পুৱাই আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ ব্ৰতটো কি কাৰণে আৰু কেনেকৈ ৰাখিছোঁ বহুতে নাজানিবও পাৰে কেনেকৈ ৰাখে সেয়া মোৰ ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব আৰু আজি সংকট গণেশ চতুৰ্থী বিশেষকৈ মাতৃসকলৰ বাবে যিসকলে মানে নিজৰ সন্তানৰ শৰীৰৰ সুস্থ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব বিচাৰে তেওঁলোকে আজিৰ দিনটোত ব্ৰত ৰাখিব পাৰে ময়ো ৰাখিছোঁ এতিয়া মই সম্পূৰ্ণ ৰেডি আৰু এতিয়া 10:30 হৈছে গতিকে মই আৰু মোৰ বেটাক লগত লৈ আমাৰ ঘৰত নহয় ওচৰৰে খুৰা-খুৰীহঁতৰ ঘৰ আছে তালৈ যাওঁ আৰু তাত খুৰীহঁতৰ লগত সিহঁতেও ব্ৰত ৰাখিছে নিজৰ সন্তানৰ বাবে গতিকে ইয়াতো ঘৰতো অকলে তাত 2-3 জনী লগ হৈ আমি কাহিনী শুনিম কাহিনী মানে এয়া গণেশ ভগৱানৰ কাহিনী কেনেকৈ কোনে প্ৰথমে এই ব্ৰতটো ৰাখিছিল তেনেকৈ কাহিনী শুনোগৈ বলক মোৰ লগে লগে আপোনালোককো লৈ যাওঁ চলো সৰু মৰু নদী পাৰ হ'ম এতিয়া আমি বলা 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 মায়ো খুৰীহঁতৰ ঘৰ পাই গ'লোহি আৰু এতিয়া এই খুৰীগৰাকীয়ে গৌৰী মাতা বনাই আছে আমাৰ পূজাৰ কাৰণে এয়া আমি কেঁচা গোবৰৰ পৰা বনাওঁ গৰুৰ গোবৰ আৰু এতিয়া আমি সকলোৱে একেলগে বহি প্ৰথমে আমি গণেশ ভগৱানৰ কাহিনী শুনিম যিহেতুকে সকলো ব্ৰতৰ প্ৰথমেই গণেশ ভগৱানৰ কাহিনী শুনা যায় আৰু তাৰ পিছত আমি আজি যিটো কাৰণে ব্ৰত ৰাখিছোঁ সংকট গণেশ চতুৰ্থী তিল চৌথৰ কাহিনী শুনিম সেই কাহিনী এতিয়া মই ক'বলৈ নাযাওঁ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব তাৰ বাবে মই বেলেগকৈ ভিডিঅ' বনাই আপলোড কৰিম আপোনালোকে শুনিবলৈ পাব কাহিনী শুনোতে চাওক আমাৰ হাতত আছে কলা তিল আৰু গুড় তাৰপিছত এই থালকেইখন দেখিছে তাত আছে এঘটি পানী গুড় কলা তিল ফুল আৰু মিঠাই আৰু কিছু টকা এতিয়া আপোনালোকে ভাবিব যে ইহঁতে থিয় হৈ কি কৰিছে ৰ'ব মই কৈ দিছোঁ আমি এতিয়া থিয় হৈ সূৰ্য দেৱতাক বিচাৰি আছোঁ কিয়নো আজি বতৰটো ডাৱৰীয়া সূৰ্যটো আকাশত দেখিবলৈ পোৱাই নাই গতিকে সকলোৱে নিজৰ মাজতে আলোচনা কৰি আছোঁ এতিয়া কেইটা বাজিছে বাৰু আৰু সূৰ্যটো কোনখিনি ঠাইতনো আছে তাকেই আলোচনা কৰিছোঁ ৰ'ব অলপ শুনাই দিওঁ আপোনালোকক সূৰ্য দেৱতাক বিচাৰি বিচাৰি সকলোৱে শেষত সিদ্ধান্ত ল'লোঁ যে পূজাটো কৰিয়েই দিওঁ আৰু এই যে আমি পূজাত কাহিনী শুনোতে এঘটি এঘটি পানী লৈছিলোঁ যে এতিয়া সেই ঘটিটোৰ পানী হাতত এটা ৰূপৰ আঙুঠি বা যিয়েই নহওক হাতত লৈ আমি তাৰ ওপৰতে পানী ঢালিম আৰু পানী ঢালোঁতে যেতিয়া পানীখিনি মাটিত পৰিব মাটিখিনিতো তিতি যাব সেই তিতি যোৱা জেগাটোতে আমি সূৰ্যটো বিচাৰিব লাগে যেতিয়াহে সূৰ্যটো দেখি পাম তাক সেৱা জনাম আৰু তাৰপিছতহে আমি প্ৰথম ঘোট পানী খাব পাৰোঁ এয়া ৰাতিপুৱা শুই উঠাৰ পৰা একো খোৱাই নাছিলোঁ এতিয়া সূৰ্য দেৱতাক পূজা কৰি প্ৰথম ঘোট পানী লৈছোঁ দিনৰ 12 বাজিলগৈ দেখিছেনে এতিয়া ৰাতিৰ 9 বাজিল আৰু 9টা বজাত ওলাইছে আজিৰ জোন তেন্তে ব'লক পলম নকৰোঁ ডাৱৰৰ মাজত যাতে
জোনটো লুকাই নাযায় তাৰ আগতেই মই পূজাটো কৰিবলৈ চেষ্টা কৰিম নহ'লে আকৌ ৰৈ থাকিব লাগিব অলপ সময় কেতিয়ানো ওলাব জোন সেইবাবে বলক সোনকালে কৰি আহোঁ আৰু মোৰ ব্ৰতটো খোলোঁ তাৰপিছতে মই আজিৰ ভাত সাজ খাব পাৰিম এতিয়া চাওক মই জোনটোৰ ফালে চাই হাতত এঘটি পানী লৈ আৰু এখন হাতত ৰূপৰ আঙুঠি এটা লৈ জোনক সেৱা জনাইছোঁ পানী ঢালি মই যি আশালৈ মনত পূজা ব্ৰত ৰাখিছিলোঁ সেই আশালৈয়ে এতিয়া সেৱা জনাইছোঁ জোনক সেৱা কৰি এতিয়া মোৰ আজিৰ ব্ৰতটো খোল খালে আৰু এতিয়া মই প্ৰথম সাজ খাম আজিৰ দিনটোৰ বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা অলপ হ'লেও কিবা শিকিছে কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে